প্ৰিয় বন্ধুসকল, বৰ্তমানৰ প্ৰতিযোগিতামূলক বিশ্বত যান্ত্ৰিকতাৰে ভৰা জীৱন যাত্ৰাৰ সোঁতত আমি নিজকে নিজে পাহৰি গৈছো নেকি? এবাৰ এজন খৰিকটীয়ে গছ কাটিবলৈ গৈ তেওঁৰ লগত কি ঘটিল শুনো আহকচোন। এজন খৰিকটীয়াই বিখ্যাত কাঠৰ ব্যৱসায়ী এজনৰ ওচৰত কাম বিচাৰি গ'ল আৰু ব্যৱসায়ীজনে তেওঁক কামৰ বাবে ৰাখিবলৈ সন্মত হ'ল। লগতে ব্যৱসায়ীজনে খৰিকটীয়াজনক তেওঁৰ কামৰ বিনিময়ত পৰ্যাপ্ত পৰিমাণৰ মজুৰি দিবলৈ থিৰাং কৰিলে। কামত যোগদান কৰাত মালিকে খৰিকটীয়াজনক এখন কোঠাৰ দি নিৰ্দেশ দিলে যে যিমান পাৰি কম সময়ত যথেষ্ট পৰিমাণৰ গছ কাটি আনি তেওঁক জমা দিয়ে। প্ৰথম দিনা খৰিকটীয়াজনে 18ডাল গছ কাটি আনিলে আৰু তেতিয়া মালিকে তেওঁক অভিনন্দন জনাই আৰু বেছি গছ কাটিবলৈ ক'লে। মালিকৰ কথাত তেওঁ যথেষ্ট অনুপ্ৰাণিত হ'ল আৰু পিছদিনা কঠোৰ পৰিশ্ৰম কৰিলে। কিন্তু সেইদিনাও তেওঁ অশেষ চেষ্টা কৰিও কেৱল 15ডাল গছহে কাটিব পাৰিলে। তৃতীয় দিনাও তেওঁ যথেষ্ট কষ্ট কৰিলে যদিও মাত্ৰ 10ডাল গছ কাটিবলৈহে সক্ষম হ'ল আৰু দিনক দিনে তেওঁৰ গছ কটাৰ ক্ষমতা কমি আহিল। তেতিয়া খৰিকটীয়াজনে ভাবিলে যে মোৰ শক্তি কমি আহিছে। তেওঁ মালিকৰ ওচৰলৈ গ'ল আৰু তেওঁক ক্ষমা খুজি ক'লে যে মই আগৰ দৰেই সমান চেষ্টা কৰিছোঁ, কিন্তু লাহে লাহে আগতকৈও গছ কটাৰ পৰিমাণ কমিহে আহিছে। লগে লগে মালিকে তেওঁক সুধিলে, তুমি তোমাৰ কোঠাৰখন অন্তিমবাৰ কেতিয়া ধাৰ কৰিছিলা? প্ৰত্যুত্তৰত খৰিকটীয়াজনে ক'লে, মই গছ কটাৰ চেষ্টাত বহুত ব্যস্ত, মোৰ কোঠাৰ ধৰাবলৈ সময় নাই। মালিকে তেতিয়া তেওঁক বুজালে, তুমি কামত কঠোৰ পৰিশ্ৰম কৰাৰ মাজতে কিছু সময় কোঠাৰ ধৰোৱাত কটোৱা, ফলত কম পৰিশ্ৰমতে আগতকৈও বেছি গছ কাটিব পাৰিবা। প্ৰিয় বন্ধু, আমাৰ জীৱনটো প্ৰতিযোগিতামূলক মনোভাৱ আৰু ব্যস্ততাৰ বাবে সেই কোঠাৰখনৰ দৰেই হৈ পৰিছে। কেতিয়াবা কেতিয়াবা আমি ইমানেই ব্যস্ত হৈ পৰোঁ যে আমি বুদ্ধিমত্তাৰে কাম কৰিবলৈ সময় নলওঁ। বৰ্তমানৰ সময়ত এনেকুৱা লাগে যেন প্ৰত্যেকজন ব্যক্তি আগতকৈ বহুত বেছি ব্যস্ত হৈ পৰিছে, কিন্তু অশান্তিত জীৱন কটাইছে। বন্ধুসকল, এনে কিয় হৈছে বাৰু কেতিয়াবা ভাবি চাইছেনে? এনেকুৱাও হ'ব পাৰে নেকি যে আমি নিজৰ বিচাৰ বিবেচনাৰে কাম কৰিবলৈ পাহৰি গৈছোঁ? বৰ্তমানৰ গতিবিধি আৰু কঠোৰ পৰিশ্ৰমলৈ লক্ষ্য কৰি এয়া একো ভুল নহয়, কিন্তু আমি ইমানো ব্যস্ত হৈ পৰিব নালাগে যে আমি আমাৰ জীৱনৰ বাস্তৱিক বস্তুসমূহৰ প্ৰতি, আমাৰ নিজৰ জীৱনৰ প্ৰতি, আমাৰ পৰিয়ালৰ প্ৰতি সময় উলিয়াব নোৱাৰোঁ। আমাক সকলোকে আৰাম কৰিবলৈ, ভাবিবলৈ, ধ্যান কৰিবলৈ, শিকিবলৈ আৰু নিজকে বিকশিত কৰিবলৈ কিছু সময়ৰ আৱশ্যকতা আছে। যদি আমি আমাৰ সেই বুদ্ধিমত্তাক ধৰাবলৈ সময় নলওঁ, তেতিয়া আমি নিৰাশ হৈ পৰোঁ আৰু কাৰ্যকাৰিতা হেৰুৱাই পেলাওঁ। বন্ধুসকল, আমি যান্ত্ৰিকতাৰে ভৰা এই সময়ৰ সোঁতত নগৈ নিজকে নিজে ঘূৰি চোৱাৰ সময় আহিল। কাৰণ জীৱনৰ অন্তিম সময়ত এই কথাৰ বিষয়ে চিন্তা কৰি কোনো লাভ নাই। যি কৰিম বুলি ভাবিছা আজিয়েই কৰা।